হেল্ল' এভৰিৱান, আপোনালোক সকলোকে শ্ৰৱণবিনাশটো কাকতি চিষ্টাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। যিহেতুকে বহুত দিন ভিডিঅ' দিয়া হোৱা নাই, প্ৰায় 2-3 মাহমান হৈ গ'ল ভিডিঅ' দিয়া, আৰু সেইকাৰণে ভাবিলোঁ যিহেতুকে আমাৰ জেঠাই ল'ৰাটোৰ বিয়া, তাকে বোলো বিয়াখনকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই কেইটামান সৰু সৰুকৈ ক্লিপ ল'লোঁ আৰু সেই ক্লিপকেইটাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যিহেতুকে ইণ্ট্ৰ' ভিডিঅ' বনোৱা হোৱা নাই, আৰু ভাবিলোঁ যিহেতুকে তাৰে ভিডিঅ' দিছোঁ, তাতে থকা কিবা এটা ভিডিঅ'তে মই ইণ্ট্ৰ'টো যেনেদৰে বনাই দিওঁ, সেইবাবে ভাবিলোঁ এইটো ভিডিঅ'তে মই কিবাকিবি কৈ আছিলোঁ সেইখিনিকে ইণ্ট্ৰ'ত লগাই দিছোঁ। আৰু পোৱালীয়ে এইফালে অশান্তি কৰি আছে, কিবাকিবি চুলি তুলি মোক দেখিছেই বেয়া কৰি আছে। আৰু তেনেহ'লে ব'লকচোন এইবিলাক কথা নাপাতি বিয়াখনৰ ভিতৰলৈ যাওঁ, মাজলৈ যাওঁ, কিদৰেনো বিয়াখন আয়োজন হৈছে। এইফালে দেখিছে আমাৰ পপিবা আৰু ওচৰৰ দাদা এজনে মিলি এইবিলাক গিফ্ট ৰেডি কৰিছে। গিফ্ট বুলি নহয়, জোৰোণত আচলতে কি বস্তু দিয়ে আপোনালোকেতো জানেই, সেইবিলাকে অকণমান ষ্টাইলত এইবিলাক সজাইছে পপিবা আৰু সেই দাদাজনে মিলি। আৰু এইফালে এইবিলাক কাপোৰ এইদৰে ৰেডি কৰিছে। আৰু সন্ধিয়া সময়লৈ এইদৰে মানুহ লাহে লাহে গোট খাইছে, যিহেতুকে বাকচত কাপোৰ ভৰোৱা নিয়মটো আপোনালোকে জানেই। চাৰিচুক এতিয়া আমি জোৰোণলৈ যাবলৈ ৰেডি হৈছে। এয়া হৈছে মাজু মামী, আৰু মাজু মামী এইফালে আমাৰ মাহী ছোৱালী সৰুজনীয়ে মেকআপ কৰি আছে, আৰু মায়ে এইফালে চাদৰ ইস্ত্ৰি দি আছে। আৰু এয়া হৈছে মাহী। আৰু এইফালে জোৰোণত যাবৰ কাৰণে মানুহবিলাকে কেনেদৰে প্ৰিপাৰেশ্যন কৰে আপোনালোকে জানে। আৰু এইফালে ডাঙৰ মামীক মই এনেই অলপ মেকআপ কৰি দিছোঁ সৰু সুৰাকৈ। আৰু এইফালে এইদৰে আৰু সাজি কাচি আছে। তেনেহ'লে এতিয়া আপোনালোকে ব'লকচোন ভিডিঅ'টো চাই যাওক, আৰু কাপোৰ পিন্ধা মানুহ কিমানকৈ দেখাই থাকে। আৰু ব'লক তেনেহ'লে গাড়ীত কেতিয়া আৰম্ভ কৰিব। আপুনি মিঠা প্লেটটো আপুনি লৈ থাকক, খাবলৈ ল'ব দিছে বাৰু। কুকুৰে ভুকিছে। কোনফালে কোন এইখন এখন আছে। আমি বিয়া খাম। এতিয়া সোমাই
নাই খোৱা খাম এতিয়া আমি ক'ত খাম ভাত খাই আহিলোঁ আৰু এতিয়া অলপ ফটো মাৰিবলৈ লাগিছে আকৌ আমি জোৰোণ দি আহিলোঁ এতিয়া গাড়ী বহিছোঁ ইমান গৰম আৰু এইটো মিঠাই আৰু অথনি বা আহিছিলে বাৰু লগত আৰু এতিয়া বা বেলেগখন গাড়ী
পাৰিবা না মেন বস্তুটো ও মায়ে কেনে নাচিছে বাৰু
এতিয়া অকণমান আঁতৰি দিব আজি হৈছে নেক্সট ডে আৰু এতিয়া গা পা ধুই আজৰি হ'লোঁ আৰু এতিয়া কিদৰে কি হৈ আছে ব্লগ চাবগৈ তাত কাষতে বাহিৰত নাম লৈ আছে আৰু সেইবিলাক দেখামগৈ অলপ চলপকৈ যিহেতুকে ৰাতিলৈকে ভিডিঅ'টো কণ্টিনিউ হৈ থাকিব কালিতো দেখিলে কি কি হ'ল চব চাব ক'ত কেনেকৈ এতিয়া আমি খাবলৈ বহিছোঁ আৰু চাইজটো সুধিবই আৰু মাক মাতি আনা পোলাওত মই এইফালে চোৱা গুটি এইফালে চোৱা এতিয়া আমি কাষ্টাৰ্ড খাব লৈছোঁ এইটো প্ৰথম কিবা আৰু কেইদিন খাওঁ ঠিক নাই গৰম বহুত পৰিছে আৰু মই সেইকাৰণে আকৌ ড্ৰেছটা চেঞ্জ কৰিলোঁ এইফালে এবাৰ চিম্পল একদম বিশেষকৈ গৰম মই ভিডিঅ'খনত দেখাইছোঁ বাৰু ড্ৰেছটো এবাৰ এনেকৈ ড্ৰেছ কৰিলোঁ আৰু এতিয়া বলক এইফালে এইবিলাক যিহেতুকে গৰম সেইকাৰণে পূৰা ফেনৰ হাৱা খাই সিহঁতি ইয়াত বহি আছে আৰু বাহিৰত সেইদৰে মানুহবিলাক আছে আৰু এতিয়া আমি দৰাৰ লগত বৌক আনিবলৈ যাবলৈ ৰেডি হৈছোঁ আৰু এইফালে চববিলাক এইদৰে ৰেডি হৈছে আৰু ময়ো লেহেংগা পিন্ধালোঁ আৰু এইফালে দৰাক অলপ মেকআপ কৰি আছে মেকআপ আৰ্টিষ্টে ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই যাওকচোন বৌক অনালৈকে ৰাতিপুৱা ভাগলৈকে কিদৰেনো হৈ যায় ব'লকচোন চাই যাব ভাগ্য ভিডিঅ'
এতিয়া কইনা ঘৰ পাইছেহি আৰু দেই সেই টেপ ইয়াত আছে বানা কেফে না কথা দিয়া নাই আপনি আগত নুনিয়া যে নিব এইফালেতো পিঠিকেইটা দেখিলে ধৰিব পাৰিছে এইকেইটাতো নহয় বুলি আমি দেখিয়ে আছো মৰ্টনৰ লগতনো বিকিব লাগিলে ভাল নালাগে নহয় দিম বুলি ভাবিছিলো
উঠি ল'ব নেকি মই নাজানো বাৰু উঠে হ'ব মই নাজানো যে উঠিছে তাৰমানে ঠিকে আছে দেখিলে আমি কথা বনাই দিলো এতিয়া আপোনালোকে নাচে আমি ঢোল বজাম আৰু আমাৰ লগত নাচাটো পাৰিবনে বাৰু আইতা আপুনি বহুত চিৰি আছে পেহী বুলি কওঁ লাষ্ট পাইছে নি এইফালে এতিয়া বৌহঁতৰ ঘৰৰ পেণ্ডেলটো মই ঘৰৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ যিহেতুকে আপুনি ভালকৈ নেদেখিলে আৰু এইফালে এতিয়া আমি লাহেকৈ খানা খাওঁ তই সোমাতে থাক তোমালোক তুমি সোমালে পইচা দিব লাগিব নি পইচা কৃষ্ণ হৰি হৰি বুলি দিয়া কেলে নেকি দিব লাগে দিব লাগে দেখিছা পাব নহয় ঘৰলৈ আলহী আহিছে হয় নাই এতিয়া ঘৰৰ মূল মানুহ আহিছে গতিকে Olympic. এইখিনি গাড়ীত থাকি আহিছে
Sorry,